যিসকল ষ্টুডেণ্টে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি বা অসম কৃষি বিশ্ববিদ্যালয়ত এডমিশ্যন পাইছে তেওঁলোকৰ কাৰণে কেইটামান আপডেট আছে। আপডেট কেইটা হ'ল এনেধৰণৰ, যিসকলে PG বা মাষ্টাৰ ডিগ্ৰী আৰু PhD এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে অৰিয়েণ্টেশ্যন ক্লাছটো 15/11/2021 হ'ব, অনলাইন হ'ব, ৰেছপেক্টিভ ডিপাৰ্টমেণ্টৰ পৰা অৰ্গেনাইজ কৰিব। লগতে ইনফৰমেশ্যনসমূহ ইমেইলত পাই যাব। আৰু যিসকল কেণ্ডিডেটে আণ্ডাৰ গ্ৰেজুৱেট কৰ্চত এডমিশ্যন লৈছে তেওঁলোকে 15/11/2021 ৰিপৰ্ট কৰিব লাগিব, ফিজিকেলি ৰিপৰ্ট কৰিব লাগিব। অৰ্থাৎ যিখন কলেজত এডমিশ্যন পাইছে সেইখন কলেজত যাব লাগিব আৰু 15/11/2021 অৰিয়েণ্টেশ্যন হ'ব। গতিকে কেণ্ডিডেটজন কলেজখনত যাব লাগিব, ৰেছপেক্টিভ কলেজৰ ডিনৰ লগত কমিউনিকেট কৰিব লাগিব। তাৰপাছত ইয়াত এপ্লিকেশ্যন ফৰ্ম ফৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড এফিডেভিট ফৰ নিউলি এডমিটেড ষ্টুডেণ্ট অফ AU, গতিকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তাৰপাছত এখন দিয়া আছে আণ্ডাৰটেকিং বাই পেৰেণ্টছ অৰ গাৰ্জেন। এইখনো ডাউনলোড কৰি লৈ প্ৰিণ্ট আউট এটা উলিয়াই ইয়াত যিখিনি দিয়া আছে লগতে ইয়াত গাৰ্জেণ্টৰ ছিগনেচাৰ দিব লাগিব, গাৰ্জেণ্টে ছিগনেচাৰ কৰিব লাগিব। আৰু ডিটেইলছসমূহ ফিল আপ কৰিব লাগিব, নেম অফ ষ্টুডেণ্ট, প্ৰগ্ৰাম, কলেজ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কণ্টেক্ট নাম্বাৰ। এইখন ডাউনলোড কৰি প্ৰিণ্ট আউট লৈ ফিল আপ কৰি লৈ আহিব লাগিব কেণ্ডিডেটসকলে।